নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল বাবু ব্লগছলৈ। মই আজি এটা নতুন ব্লগছ লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। আজি আমি দেখুৱাম মোৰ গাঁওখনৰ কিছু দৃশ্যাংশ। সেই আমাৰ গাঁওখনৰ যি প্ৰাকৃতিক পৰিৱেশ বা গাঁওখনৰ যি বসতিস্থল, সেই গাঁওখনৰ ঘৰবোৰৰ কিছু দৃশ্যাংশ দেখাম বা আমাৰ গাঁওখন কেনেকুৱানো সেই দৃশ্যই আমি আপোনালোকৰ আগত দেখুৱাম। আমাৰ গাঁওখন কেনেকুৱা পৰিস্থিতিৰ মাজত যে আমাৰ মানুহে জীৱন যাপন কৰিছে সেই সম্পৰ্কে আমি দেখুৱাম। মোৰ লগত আজি সহযোগ কৰিব মোৰ একেবাৰে মৰমৰ একদম পোৱালি আৰু আমাৰ মইনা পোৱালি। মইনা হাই কৈ দিয়া। হাই। সেয়ে মোৰ লগত আজি সহযোগ কৰিব আমাৰ কেমেৰামেন মইনাক মই লগত লৈ লৈছোঁ। ই আজি সহযোগ কৰিব। এইফালে অলপ ভালকৈ ওলাই ল। সেয়ে মইনা আজি সহযোগ কৰিব মোৰ লগত। এতিয়া মই মইনাক কেমেৰাটো চঞ্জাম, সি আৰু চব দেখুৱাব, মই মুঠতে লগতহে যাম। আমাৰ মইনাই আজি দেখুৱাব গোটেই আমাৰ পৰিৱেশ। এয়া আমাৰ এয়া পিছফালৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এয়া আমি এতিয়া উঠি আছোঁ। আমাৰ বাবুল দাই উঠিছে চাইকেলত, ময়ো এতিয়া উঠিম আৰু এয়া বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই চাইকেলত উঠি ল'লোঁ। এতিয়া বলক আমাৰ গাঁওখন এতিয়া দেখুওৱা। এয়া আমি চাইকেলত উঠি ল'লোঁ। আমি যাবলৈ আৰম্ভ কৰিছোঁ। আমি এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ আৰু এয়া কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ এয়া দৃশ্য, আপোনালোকৰ গাঁৱৰ গ্ৰাম্য দৃশ্য। এয়া কোনো চহৰৰ দৃশ্য নহয়। কিমান সুন্দৰ দেখিছেনে বাৰু? আমাৰ ঘৰৰ সন্মুখৰ এয়া পদূলি আচলতে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ। এয়া আমাৰ মূৰৰ পৰা গাঁও দেখুৱাইছোঁ। এয়া মানুহৰ ঘৰৰ দৃশ্যাংশ চাই লওক। এয়া কি সুন্দৰ পৰিৱেশ। আমি গৈ আছোঁ এফালৰ পৰা আপোনালোকক দেখুৱাই গৈ থাকিম। এতিয়া চাইকেলখনত অলপ উঠি লওঁ। এয়া এতিয়া আমি গৈ আছোঁ। এইবোৰ মানুহৰ ঘৰ আমাৰ গাঁৱত। কিহত আহত গ'ল দেখিলে ভয় লাগে। ইমান ডাঙৰ গছ, আমাৰ গাঁৱত এজোপাই ডাঙৰ গছ আছে। এয়া চাই লওক সুন্দৰ প্ৰাকৃতিক সেউজীয়া দৃশ্য দেখুৱাইছে আপোনালোকক। যদি আহে এনেকুৱা চাব, আহিব ইয়ালৈ। যদি আহে এনেকুৱা জেগাত আহিব। আমি এতিয়া আমাৰ গাঁৱৰ নামঘৰ দেখুৱাম। দেখুৱাম, ব'লা এতিয়া দেখুৱাম। আমাৰ নামঘৰ আমাৰ গাঁৱত একমাত্ৰ বিদ্যালয় বেলগুৰি প্ৰাথমিক বিদ্যালয় এখন। আমাৰ বেলগুৰি গাঁৱত এখন বিদ্যালয় একমাত্ৰ বেলগুৰি প্ৰাথমিক। এইখন এখন নদী। ইয়াত বহুত মাছ পোৱা যায় আৰু মুকলি ঘৰতে আমি গা ধুওঁ। বহুত ধুই ভাল লাগে। ইয়াত কিমান ডাঙৰ নদী দেখিছেনে? গোটেই গাঁও বিয়পি আছে এই নদীখন। আমাৰ বাবুল দাই কৈছে গোটেই গাঁও বিয়পি আছে এইখন। তাৰপিছত
বাৰিষাত গৰুবোৰ ইয়াত থ'বলগীয়া হৈছে। এয়া চাওক গাহৰি পালন। এই বেমাৰ মুখতে নাহে মানে, এনেকুৱা বেমাৰত মৰি গৈছে গৰু। এই ঘৰৰ ফাৰ্ম আছিলে, এয়া চাওক। এইখন নদীখন ভালকৈ ঘাটজাল পাতিছে, বহুত বহুত মাছ পৰে এইবোৰ। নাৰ মাছ, পুঠি, ঢেৰ মাছ, যত যিমান আছে আৰু। আমাৰ ৰাস্তা কিমান সুন্দৰ পৰিৱেশ দেখিছেনে, আমাৰ সেউজীয়া দেখিছেনে, কেনেকুৱা নদী ধুনীয়া। গা ধুবলৈ ইয়াত কি আৰু মন নোযোৱাকৈ থাকিব। চাওক কি সুন্দৰ জেগা। যদি আহে ইয়ালৈ এবাৰ আহিব, চাই যাব। আমাৰ গাঁওখনৰ নাম বেলগুৰি গাঁও। এইখনে আমাৰ হৈছে বেলগুৰি গাঁও। সেইটো আমাৰ মাষ্টৰ, চাব ৰ'ব তাকো লগ কৰাই দিম। কামৰ পৰা আহি আছে এইজন মাষ্টৰে। এইজন ঘাটজালৰ মাছমৰীয়া, বহুত মাছ ধৰিব পাৰে মানে। আমাৰ গাঁৱৰ তিনিআলি এইটো চাই লওক। এইটোৱে আমাৰ গাঁও তিনিআলি। এইখন এখন দোকান, ৰাতিপুৱা আড্ডা দিয়া হয়। ইয়াত আমি সন্ধিয়া ৰাতিপুৱা আড্ডা দিয়ে আছে কেইটামানে। এইয়া চাওক আড্ডাত বহি আছে, আড্ডাত পুৰা বহি আছে। আৰু এইখনে আমাৰ নদী। এইজন দোকানী বলক। এইখন আমাৰ গাঁও, গাঁৱৰ সিটো মোৰ এখন। এইটো হৈছে ভটিয়াই চুক বুলি কয় আমাৰ মতে। গৈ আছো। এয়া মেটেকা চাই লওক মাছ কেনেকৈ ধৰি থাকে। বলক। গৈ আছো। সেয়া চাওক, ইয়াত কিছু লোকে খেতি কৰে। আমাৰ ককাই খেতি কৰে ইয়াত। ইয়াৰ ইমান ধুনীয়া দৃশ্যাংশ আপোনালোকে ক'ৰবাত দেখিবলৈ পাইছে নেকি? ইমান সেউজীয়া ধুনীয়া ঠাই, কি ধুনীয়া সুন্দৰ পৰিৱেশ। এয়া আমাৰ এইখন, ইয়াতো গা ধুবলৈও মজা। ইয়াত মাছ টানিছিলোঁ আজি। আছো কেঁকুৰা বহুত পালোঁ। ইয়াত দেখিছেনে মানুহৰ ঘৰ পৰিৱেশ কেনেকুৱা হৈ আছে বাৰিষা সময়ত। এই ভঁৰাল ডুবি গৈছে। ছাগলী ঘৰটো ডুবি গৈছে। এই কল ঘৰৰ অৱস্থা কি হৈ আছে। এয়া আহি তিনিআলিত ৰখি গ'লোহি। খুব ভাগৰ লাগিছে, অলপ বহিয়ে লওঁ। ৰ'ব। এজন আমাৰ দোকানী, এজন বাবুল। আমাৰ ঘাটজাল পাতিছে, মাছ ধৰি পৰে। এয়া ৰাস্তা অৱস্থা চাওকচোন, ইমান বোকা, যাবলৈ বেয়া। এয়া আমাৰ পানী পুৰা গৈ আছে, মাছে ক্লাং মাৰি ফুৰিছে। পানী দেখিছেনে, যাবলৈ বেয়া মানে ৰাস্তাটোত, ইমান বেয়া ৰাস্তা। দেখিছে এইখনে আমাৰ বেলগুৰি গাঁও। বেলগুৰি গাঁৱৰ এই মূৰৰ দৃশ্য
কিমান সেউজীয়া হৈছে আপোনালোকে চাই লওক। হাই গাইছ, আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ বাবুলা চেনেলটো। ধন্যবাদ আমাৰ মইনাক সহযোগ কৰাৰ বাবে। আজি মইনালৈ আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মইনাই মোক ইমানবোৰ সহযোগ কৰি দিলে। মইনা আচলতে মই শিকাই আছোঁ এনেধৰণৰ ভিডিঅ' বনাবলৈ। গতিকে ভিডিঅ'টো যদি ভাল পালে তেন্তে মইনাই যিখিনি কথা ক'লে তাহাঁতৰ তাৰেই যেন কথাবোৰ ৰক্ষা কৰে। থেংক ইউ। গুড বাই।